অসম সাহিত্য সভাই প্ৰতি বছৰে পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি আহিছে। সেই মৰ্মে কামৰূপ জিলাৰ বালিসত্ৰ আঞ্চলিক সাহিত্য সভাই বালিসত্ৰ আঞ্চলিক সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বালিসত্ৰ সংস্কৃতি সুৰক্ষা মঞ্চৰ প্ৰতিষ্ঠাপক আহ্বায়ক শ্ৰীযুত প্ৰবীণ চন্দ্ৰ দাস, বালিসত্ৰ আঞ্চলিক সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত কনক চন্দ্ৰ শৰ্মা, বালিসত্ৰ সৎসংগী সত্ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য বিশিষ্ট সমাজসেৱক শ্ৰীযুত প্ৰাণেশ্বৰ কুমাৰ আৰু বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি, প্ৰাক্তন খেলুৱৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত নলিৰাম কুমাৰক এখন গামোচা আৰু উলগনি পত্ৰ অৰ্পণ কৰি নিজৰ দিন হিচাপে পালন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বালিসত্ৰ আঞ্চলিক সাহিত্য সভাৰ সভাপতি ইব্ৰাহিম আলী, উপসভাপতি চন্দন কুমাৰ দাস, সাংগঠনিক সম্পাদক দীনেশ কুমাৰ গোস্বামী, উপদেষ্টা চক্ৰেশ্বৰ কুমাৰ, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক কৃষ্ণকান্ত দাসৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে বুলি সম্পাদক সুশীল চন্দ্ৰ ডেকাই জানিবলৈ দিয়ে। নিউজ এনি লাইভৰ ধাৰাবাহিক অনুষ্ঠান মানৱ অধিকাৰত ডক্টৰ বৰ্ণালী শৰ্মা বৰুৱাই শিশুৰ অধিকাৰ তথা আইনী ব্যৱস্থা সম্পৰ্কে দৰ্শকসকলক জনাব। চাই থাকক প্ৰত্যেক শুক্ৰবাৰে সন্ধিয়া মানৱ অধিকাৰ।